সুপ্ৰভাত বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আমাৰ স্বস্তিক নাৰায়ণা চেনেলটোলৈ স্বাগতম। আজি 8 আহিন বুধবাৰ 25 ছেপ্টেম্বৰ। সূৰ্যোদয় ঘণ্টা 5:14:52। সূৰ্যাস্ত ঘণ্টা 5:09:36। তিথি কৃষ্ণ অষ্টমী। দিনৰ ঘণ্টা 12:11:18। নক্ষত্ৰ আদ্ৰা। ৰাতি ঘণ্টা 10:23:48। যোগ বৰিয়ান। ৰাতি ঘণ্টা 12:17:36। কৰণ কৌলভ। শিশু জন্মত মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শুদ্ধ বৰ্ণ, মাহেন্দ্ৰ যোগ, নৰগণ, সাপৰ অস্থি, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী বৃহস্পতিৰ দশা। আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ। মৰণত দুখ নাই। ৰাতি ঘণ্টা 10:23:48 যোৱাত 2 পাত। যাত্ৰা নাই। মাহ দগ্ধাদি দুখ আৰু নক্ষত্ৰাদি দুখ। দিনৰ ঘণ্টা 12:11:18 যোৱাত ৰিক্তাদি দুখ। শুভকৰ্ম নাই। নিষিদ্ধ নাৰিকল তেল, মাছ, মাংস, প্ৰায়শ্চিত্ত আৰু বিষয় বাসনা। দিনৰ ঘণ্টা 12:11:18 যোৱাত লাও। প্ৰিয় বন্ধু বান্ধৱীসকল, স্বস্তিক নাৰায়ণা চেনেলটিৰ যোগেদি যোৱা ৰাশিফলসমূহৰ পৰা যদি আপোনাৰভাৱে উপকৃত হৈছে তেন্তে স্বস্তিক নাৰায়ণা চেনেলটিক ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি ক্লিক কৰিবলৈ নাপাহৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আহিছোঁ আমি আজিৰ ৰাশিফললৈ। মেষ ৰাশি সৌৰ্য প্ৰভৃতিৰ ভয়। বৃষ ৰাশি অশান্তি। মিথুন ৰাশি প্ৰাণৰ সংশয়। কৰ্কট ৰাশি শিক্ষকৰ শুভ। সিংহ ৰাশি নতুন যোগাযোগ। কন্যা ৰাশি উপকৃত। তুলা ৰাশি গৃহ বিবাদ। বৃশ্চিক ৰাশি ধন সঞ্চয়। ধনু ৰাশি ধন প্ৰাপ্তিৰ যোগ। মকৰ ৰাশি ভাতৃৰ উন্নতি। কুম্ভ ৰাশি হঠাৎ প্ৰাপ্তিৰ যোগ। মীন ৰাশি ভ্ৰমণত অৰ্থ ক্ষতি। প্ৰিয় বন্ধু বান্ধৱীসকল, স্বস্তিক নাৰায়ণা চেনেলটিত দৈনিক দি অহা সমাধানটি লৈ আহিছোঁ। আজিৰ সমাধানটি হৈছে ঘৰ বনোৱাৰ সময়ত মাটি খান্দোতে পোৱা বস্তুবোৰ নিৰীক্ষণ কৰিও মাটিডোখৰ বাসস্থানৰ বাবে উপযোগী নে অপকাৰী জানিব পৰা যায়। গতিকেলৈ যদি ঘৰ বনোৱা বাসস্থান খান্দোতে শংখ, গোচিহ্ন, শুভ ধাতু, মুদ্ৰা ওলায় তেন্তে শুভ, আৰু অশুভ সৰ্প, লোহা, হাড়, চুলি, এঙাৰ আদি ওলায় তেন্তে অশুভ বুলি জানিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। ধন্যবাদ।